অনুপম এই জীৱন ৰচনা আৰু পাঠ কৃতাঞ্জলি বৰ্মনৰ খণ্ড ৭ জিয়া আৰু বৈদেহীয়ে ভবাৰ দৰেই আৰম্ভণিটো বৰ সুন্দৰকৈ হ'ল। জিয়াই বিচাৰি উলিওৱা মানুহকেইজন বৈদেহীৰো ভাল লাগিল। ভেটিটো মজবুত হ'লেহে কামবোৰো ভাল হ'ব। ইয়াৰ পিছৰ পৰ্যায়ৰ মানুহ নিৰ্বাচনৰ কাম মৃন্ময়হঁতেই কৰিব। অৱশ্যে সেই পৰ্যায় পাবলৈ সময় লাগিব, কিন্তু ৰেজিষ্ট্ৰেশ্যনৰ সকলো ফৰ্মেলিটি শেষ হোৱাৰ আগতেই কিছু কাম আৰম্ভ কৰিব পাৰি। তাৰ বাবে মৃন্ময়ে কালি কোৱা নাগা ছোৱালীজনীৰ কেছটো প্ৰথমেই লোৱা হৈছে। এইবোৰ ক্ষেত্ৰত ভিক্টিমগৰাকীৰ পৰিচয় সম্পূৰ্ণৰূপে গোপনে ৰখাটো প্ৰয়োজন। তাইৰ নামটো নাৰুলা বুলিয়েই কোৱা হওক। তাইৰ হোষ্টেললৈকে গৈ লগ কৰাটো ঠিক কৰা হ'ল, কিন্তু জিয়া আৰু বৈদেহী গৈ পাই মানে তাই ক্লাছলৈ ওলাই গৈছিল। গতিকে কলেজৰ সেই ক্লাছটো শেষ হোৱালৈ সিহঁত বাহিৰতে অপেক্ষা কৰিবলগীয়া হ'ল। মৃন্ময়ে কৈ থোৱা বাবে তাই সেইটো ক্লাছৰ পাছত ওলাই আহিছিল। দেখিলেই গম পায় ছোৱালীজনী অসুস্থ বুলি। কথা বতৰা ভালদৰেই পাতিলে। প্ৰথমবাৰৰ বাবে লগ পালে যিমান খোলাকে কথা পাতিব পাৰি সিমান খোলাকেই তাই সিহঁতৰ লগত কথা পাতিলে। কিন্তু ছোৱালীজনী যেন কিবা কথাত ভিতৰি ভিতৰি চিন্তিত, কিবা কথাত যেন ভয় খাই আছে, তেনে অনুভৱ হ'ল। নাগালেণ্ডৰ বেছ প্ৰতিপত্তিশালী ৰাজনৈতিক তাইৰ দেউতাক। তাইক বৈদেহীৰ ঘৰৰ ঠিকনাটো দি ক্লাছ নথকা দিনত কোনোবা বান্ধৱীৰ সৈতে আহিবলৈ কৈ সিহঁত উভতি আহিল। দুপৰীয়াৰ ভাত অনিমাই ৰান্ধিয়েই থৈছিল। বৈদেহীৰ এটা অৰ্ডাৰ ডেলিভাৰী দিবলগীয়া আছিল। সিহঁত আহি দেখে যে ইতিমধ্যে অনিমাই তাত কাম কৰা মানুহ দুগৰাকীৰ সৈতে লগ লাগি অৰ্ডাৰ পেকিং কৰি গাড়ীত উঠাই আছে। অনিমাই সকলো সুচাৰুৰূপে কৰে বুলি জানে বৈদেহীয়ে। তথাপিও ওপৰে ওপৰে চকু ফুৰালে হিচাপখিনিত। ঠিকমতে গাড়ীত উঠাইছেনে নাই তাকো চাই দিলে। ড্ৰাইভাৰৰ হাতত বিলখন দিহে তাই ভিতৰলৈ আহিল। জিয়াই ফ্ৰেছ হৈ লৈ পাকঘৰত এবাৰ চকু ফুৰালে। এই মোমো কেইবজাত পাবহি? 2টা বাজি যায়। জাম থাকিলে অলপ দেৰি হয়। তোৰ ভোক লাগিছে যদি তই খাই ল জিয়া। কি যে ক নহয় তই, মই মোমোকেৰি অকলে ভাত খাম? তাই পাবৰ হৈছেই দেখোন। যা তই ফ্ৰেছ হৈ ল। ঠিক আছে, গাটো ধুইয়ে লওঁ ৰ। গা ধোৱাৰ আগতে তাই অফিচ ৰুমত সোমাই মছলা ক'ত কিমান আছে চকু ফুৰালে। শুকান আদা আৰু বৰ ইলাচীৰ ষ্টক কমিছে। দালচেনি শেষ হৈছে নেকি অনিমা? নাই হোৱা বাইদেউ, আজি পেকেজিং কৰোঁতেহে সিফালে আঁতৰাই থৈছিলোঁ। তাকে ময়ো ভাবিছোঁ শেষটো হ'ব নালাগে। বাৰু ইহঁত দুজনীক চাহ তাহ দিলিনে? খালোঁ বাইদেউ। আজি আৰু কিবা কাম আছে নেকি বাইদেউ? আজি নালাগে দিয়া। কাইলৈ পুৱা সোনকালে আহিবা। জালুক পেকিং কৰিব লাগিব। 50 কেজিৰ অৰ্ডাৰ এটা আছে। অনিমা, তেজপাতৰ গুড়ি কিমান আছে? কৰি থোৱা নাই, আজি শেষ হ'ল।
তেনেহ'লে তেজপাতো গুৰি কৰিব লাগিব ঠিক আছে বাইদেউ এতিয়া যাওঁ তেনেহ'লে যোৱা অনিমা হিচাপখিনি লিখিছ নহয় হয় লিখিছোঁ ঠিক আছে ইয়াত তলা লগা তই ভাত বঢ়াৰ দিহা কৰগৈ যা মই গাটো ধুই লওঁ মমু আহি জীয়াক দেখি বৰ ফূৰ্তি পালে জীয়া মাহী যোৱা নাই কি মজা আজিও থাকিবা তুমি বেয়া পাবা নেকি থাকিলে ভালহে পাম আহা হাত ভৰি ধুই ভাত খোৱাহি আহি আছোঁ তুমি আৰম্ভ নকৰিবা দেই একেলগে খাম বৈদেহী আহি বহে মানে মমু ভাতৰ পাতত বহিলহি বৈদেহীয়ে তাকে দেখি ক'লে জীয়া তই ইয়াত পাৰ্মানেণ্টলি থাকি ল অন্য নহ'লেও মমুৰ কামবোৰ খৰ হ'ব জীয়া মাহী থাকা নাই ইয়াতে বৰ ভাল লাগিব তাইৰ কথা শুনি সকলোৱে হাঁহিলে অনিমাই বৈদেহীক ফোনটো দিলেহি তন্ময়ৰ ফোন কি হে খবৰেই নাই দেখোন এই মৰ গৰমতে হাৰ্বিনেশ্যনলৈ গ'লা নেকি হে যাবলগীয়া অৱস্থা এটাই হৈছে দেখোন যাব পাৰিলে ভালেই হ'লহেঁতেন বাদ দিয়াহে তোমাৰ চুপতি কথা মই জালুকৰ পাৰ্টি এটা পাইছোঁ গুৰিটো লাগে পাৰিবানে কিমান আৰু কেতিয়া লাগে বাহ তুমি বিজনেছ কৰিব জানা হৈ গ'লা দেই বেছি নালাগে প্ৰথমে 10 কেজি বিচাৰিছে ভাল পালে আৰু দিব কিন্তু পৰহিলৈকে লাগে পাৰিবানে 10 হ'লে পৰা যাব মোৰ গোটা জালুকৰো অৰ্ডাৰ এটা আছে কাইলৈ ৰেট কৈছানে ৰেট নোকোৱাকৈ কথা পাতে নেকি তুমি পাতিব পৰা এই তন্ময়ে ইমান কেঁচা কাম নকৰে বুজিছা ঠিক আছে মই পাৰ্টিক ওকে বুলি কৈ দিওঁ তেনেহ'লে কৈ দিব পাৰা তুমি খোৱা বোৱা কৰিলা শেষৰ কথাখিনি নুশুনাকৈয়ে তন্ময়ে ফোনটো কাটি দিলে সদায় এনেকুৱা কৰে নিজৰ ক'বলগীয়াখিনি কৈ হ'লে আৰু শুনিবলগীয়াখিনি শুনি হ'লে কোনোবাই কিবা কৈয়ে আছে নে কিয়ে শুনিবলৈ নাই চিধা কাটি দিয়ে ফোনটো ডাইনিং টেবুলৰ পৰা উঠি আহি জীয়াই মৃন্ময়ৰ লগত ফোনত কথা পাতিলে সি কোৰ্টৰ কাম সামৰি বাহিৰে বাহিৰে বৈদেহীৰ ঘৰলৈকে আহিব বুলি জনালে সি কোৰ্টৰ কাম সামৰি বাহিৰে বাহিৰে বৈদেহীৰ ঘৰলৈকে আহিব বুলি জনালে বৈদেহী তাইৰ অফিচত সোমাই জালুক কিমান আছে অনিমাৰ লগত জুখি চালে তাৰে 10 কেজি তেতিয়াই গুৰি কৰি থলে কাম পেলাই থবলৈ তাই ভাল নাপায় লেবেল বটল পাউচৰো হিচাপ চালে ক'ত কি নাই চাই লৈ সেইবোৰ অৰ্ডাৰ কৰিলে গুৰিখিনি কেনেকৈ কিমান ওজনৰ কৰিব লাগিব অনিমাক তাৰ দিহা দি হিচাপৰ বহীখনত লিখিবলগীয়া কামখিনিও সামৰি পেলালে সেইখিনি কাম কৰি অতাই মানে 5:30টাই বাজিল খোৱা কোঠালৈ আহি দেখে যে জিয়া আৰু মুমু লুডু খেলাত মছগুল হৈ আছে মুমু তুমি নুশুলা নাই হোৱা টোপনি ধৰাই নাই জিয়া মাহীৰ লগত লুডু খেলি আছোঁ তোমাৰ মোৰ লগত খেলিবলৈতো সময়েই নহয় মুমুৰ কথাত বৈদেহী মনে মনে থাকিল জিয়াই ক'লে মাৰ কাম থাকে নহয় মুমু এতিয়াও দেখোন কামেই কৰি আছিল বাৰু এতিয়া খেলখন সামৰোঁ আৰু ন ঠিক আছে জিয়া মাহী তুমি সদায় ইয়াতে থাকিলে কিমান যে ভাল লাগিল হয় মই অনিমা বাক পঢ়াওঁগে বৈদেহী সদায় এনেদৰেই থাকিবিনে অন্তত মুমুৰ কাৰণে সলনি হৈছোঁ দেখোন আচ্ছা বাদ দে এইবোৰ চাহ খাবি খাম কিন্তু অলপ পিছত মৃন্ময় আহিব নহয় একেলগে খাম
তেতিয়া আকৌ একাপ খাবি বাৰু মোৰ চাহ একাপ খাবলৈ বৰ মন গৈছে বনাগে যা নে মই বনাম নালাগে অ হঠাৎ বৈদেহীয়ে গহীন হৈ ক'লে জিয়া মোৰ কথাটো ভাবিবিচোন ইয়াতে থাকিলে অসুবিধা নহ'ব চাগে তোৰ